इससे गांधी जी के प्रस्थान से ही भारत का भाग्योदय होगा और देश एक महाशक्ति बनकर उभरेगा। मैं अवश्य मरूंगा, परंतु देश अमर होगा। मुझे गालियां मिलेंगी, परंतु विश्व में भारत का नाम होगा। और यही सोचकर मैंने गांधी जी का वध करने का निर्णय लिया। सन 1948 30 জানুৱাৰী যেটো সময়ত মহাত্মা গান্ধীক নিঃসংগভাৱে গুলিয়ে হত্যা কৰিছিল। বিল্লা নামৰ ঠাই যেটো বৰ্তমান সময়ৰ ভাৰতৰ নিউ দিল্লীত অৱস্থিত, সেই হাউচখনত মহাত্মা গান্ধী প্ৰাৰ্থনা কৰিবলৈ গৈছিল ৰাতিপুৱা। সেই সময়ত নাথুৰাম গডছে মহাত্মা গান্ধীক 3টা গুলিৰে নিঃসংগভাৱে হত্যা কৰিছিল। ইয়াতকৰ হস্যমূলক কথাটো হ'ল যে যিজন ব্যক্তিৰ নাম ল'লে ব্ৰিটিছ সাম্ৰাজ্যই পেণ্টত মতি দিছিল, যিজন ব্যক্তিৰ কাৰণে আজি আমি ভাৰতৰ স্বাধীনভাৱে মুক্তভাৱে ঘূৰি ফুৰিব পাৰিছোঁ, সেইজন ব্যক্তিক খুনি কৰা খুনিজনক মানুহে ভগৱান বুলি মানে। মই ক'ব বিচাৰিছোঁ নাথুৰাম গডছৰ কথা। হয়, আজিও ভাৰতত কিছুমান মানুহ আছে যি মানুহে নাথুৰাম গডছক নিজৰ হিৰো বুলি মানে আৰু মহাত্মা গান্ধীক ভিলেন বুলি মানে। কি আছিল মহাত্মা গান্ধীক হত্যা কৰাৰ পিছত লুকাই থকা কাহিনী? আৰু এটা ইয়াতে ইণ্টাৰেষ্টিং কথাটো হ'ল যে মহাত্মা গান্ধীক গুলি কৰি হত্যা কৰাৰ পিছত নাথুৰাম গডছে সেই জাগাৰ পৰা পলায়ন কৰা নাছিল আৰু কোৰ্টত यही सोचकर मैंने गांधी जी का वध करने का निर्णय लिया। যে মই নিজে মহাত্মা গান্ধীক হত্যা কৰিছিল, ইমান কনফিডেন্সত সাক্ষী দিছিল, মই নিজে মহাত্মা গান্ধীক হত্যা কৰিছিল। তো বলক আজি আমি মহাত্মা গান্ধীৰ সেই লাইফ হিষ্ট্ৰী, মহাত্মা গান্ধীক কিয় হত্যা কৰিছিল, সমূহ কথা আজিৰ এই ভিডিঅ'ত আমি সম্পূৰ্ণ আলোচনা কৰিম। তো আপোনালোকে ধৈৰ্য সহকাৰে শুনিব, অলপ মহাত্মা গান্ধীৰ বিষয়ে জানিব পাৰিব। ধন্যবাদ। Reception to the Satyagrahis on the outskirts of the village. তো মহাত্মা গান্ধীক কিয় খুন কৰা হৈছিল ইয়াৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকৰ অলপ ইতিহাস জানিব লাগিব। আজিৰ পৰা প্ৰায় 150 বছৰ আগত যেতিয়া ভাৰতত ব্ৰিটিছসকলৰ ৰাজ চলিছিল, সেই সময়ত মহাত্মা গান্ধী লণ্ডনত লিখা-পঢ়া কৰি আছিল। লণ্ডনত লিখা-পঢ়া শেষ কৰাৰ পিছত মহাত্মা গান্ধীয়ে লণ্ডনত বেৰিষ্টাৰৰ জব কৰি আছিল। আজিৰ বেৰিষ্টাৰৰ জবটো হৈছে বিশেষ সন্মানৰ এটা পদ। সেই সময়ত শুট পেণ্ট পৰি থকা এজন ব্যক্তি বিন্দাছ লাইফ কটাই আছিল লণ্ডনত। কিন্তু যেতিয়া ভাৰতত উভতি আহিছিল তেতিয়া দেখিছিল ভাৰতত ব্ৰিটিছ চৰকাৰে শাসনৰ নামত শোষণ কৰি আছে, ভাৰতৰ মানুহক নানান ধৰণৰ নিৰ্যাতন কৰি আছিল। তেতিয়াই কি কৰিছিল মহাত্মা গান্ধীয়ে সেই ব্ৰিটিছসকলৰ বিৰুদ্ধে ভাৰত স্বাধীনতা আন্দোলনৰ যোগেদি ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদি পঠিয়াইছিল। ইয়াৰ আগতে বহু ধৰণৰ ৱাৰ হৈছিল, যুদ্ধ হৈছিল ব্ৰিটিছসকলৰ লগত, মহাত্মা গান্ধীৰ লগত আৰু অন্য দেশপ্ৰেমিক ব্যক্তিৰ লগত। অসহযোগ আন্দোলন আছিল, চিপাহী বিদ্ৰোহ আছিল, আইন অমান্য আন্দোলন আছিল। মই যিমান পাৰোঁ শ্বৰ্টকৈ আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। 4-5 মিনিটৰ ভিতৰত মোৰ ভিডিঅ' শেষ কৰি দিম। তো বলক এতিয়া আমি আমাৰ মূল টপিকলৈ আলোচনা কৰোঁ যে মহাত্মা গান্ধীক কিয় নাথুৰাম গডছে হত্যা কৰিছিল। এতিয়া মহাত্মা গান্ধীক নাথুৰাম গডছক হত্যা কৰাৰ আঁৰত লুকাই আছে বহুতো ৰিজন, বহুতো কাৰণ। তাৰে ভিতৰত মই 2-3টা মান কাৰণ উত্থাপিত কৰিম আপোনালোকৰ ওচৰত। যেতিয়া ভাৰতখন স্বাধীন হৈছিল 1947 চনত, তেতিয়া ভাৰতত হিন্দু মুছলমানৰ মাজত এক দাঙ্গাৰ সৃষ্টি হৈছিল, এক ভেদাভেদৰ সৃষ্টি হৈছিল। তেতিয়া মুছলমান কিছুমান দেশপ্ৰেমিকে মহাত্মা গান্ধী আৰু বিভিন্ন ধৰণৰ কংগ্ৰেছ নেতাক কৈছিল যে আমাক এটা শান্তিপূৰ্ণ ইছলামিক ৰাষ্ট্ৰ লাগে, যাৰ ফলত নেকি মহাত্মা গান্ধীয়ে ভাৰতৰ পৰা এটা ইছলামিক ছেপাৰেট ৰাষ্ট্ৰ বনাই দিছিল, যাৰ নাম দিছিল পাকিস্তান। যেতিয়া ভাৰতৰ পৰা পাকিস্তান ছেপাৰেট হ'ল তেতিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকত মুঠ টকা আছিল 150 crore। তেতিয়া মহাত্মা গান্ধীয়ে সিদ্ধান্ত লৈছিল পাকিস্তানলৈ 75 কোটি টকা দিয়া হ'ব আৰু ভাৰতলৈ 75 কোটি টকা ধোৱা হ'ব। তেতিয়া ভাৰতৰ পৰা যেতিয়া ছেপাৰেট হৈছিল তেতিয়া মাত্ৰ 25 কোটি টকা পাকিস্তানক দিয়া হৈছিল আৰু ভাৰতৰ নেতাসকলে কৈছিল আপোনালোকৰ যেতিয়াই ইচ্ছা তেতিয়া বাকী টকা 50 কোটি টকা আপোনালোকে ল'ব পাৰিব। ইয়াৰ পিছত পাকিস্তানে কি কৰিছিল, ভাৰতৰ কাশ্মীৰত থকা হামলা কৰি দিছিল। তেতিয়া ভাৰতৰ কংগ্ৰেছ পাৰ্টিৰ কিছুমান নেতাই সেই পাকিস্তানক সেই 50 কোটি টকা দিয়াত বাধা সৃষ্টি কৰিছিল। কিন্তু মহাত্মা গান্ধীয়ে ভাৰত চৰকাৰক নানান ধৰণৰ হেঁচা প্ৰয়োগ কৰি সেই 50 কোটি টকা লৈ দিছিল। এই আছিল মহাত্মা গান্ধীক হত্যা কৰাৰ এটা মেইন ৰিজন। ইয়ালৈ মই ক'ব বিচাৰিছোঁ যে মহাত্মা গান্ধীক যেতিয়া নেকি মহাত্মা গান্ধীক হত্যা কৰিছিল নাথুৰাম গডছে, যেতিয়া মহাত্মা গান্ধীৰ হত্যা নাথুৰাম গডছক কোৰ্টত ধৰি লৈ যোৱা হৈছিল, তেতিয়া নাথুৰাম গডছৰ এগেইনষ্টত নাথুৰাম গডছে কোনো ধৰণৰ উকিল লোৱা নাছিল, কাৰণ নাথুৰাম গডছে নিজৰ কথাখিনি নিজৰ মনোভাৱেৰে ক'ব বিচাৰিছিল। আৰু ছেকেণ্ড ৰিজনটো আছিল যে মহাত্মা গান্ধীয়ে ব্ৰিটিছসকলৰ বিৰুদ্ধে অহিংসা পথেৰে আন্দোলন বাছি লৈছিল। এয়া আছিল 2 নম্বৰ ৰিজন। কাৰণ তেখেতে নাথুৰাম গডছে
যুক্তি উত্থাপিত কৰিছিল যে যদি ব্ৰিটিছসকলক যদি অহিংসা পথেৰে আন্দোলন কৰি ভাৰতৰ পৰা খেদিব লাগিছিল তেতিয়াহ'লে ৰাৱণে যেতিয়া ৰামৰ পত্নী সীতাক হৰণ কৰিছিল তেতিয়া ৰামে কিয় ৰাৱণৰ প্ৰতি যুদ্ধ ঘোষণা কৰিলে তেতিয়া অহিংসা পথেৰে সীতাক উদ্ধাৰ কৰি আনিব পাৰিছিল কিন্তু এয়া নকৰি ৰামে যুদ্ধ কৰি ৰাৱণৰ পৰা সীতাক আনিছিল তো ইয়াও ব্ৰিটিছসকলে আমাক নানান ধৰণৰ অত্যাচাৰ কৰিছিল ব্ৰিটিছসকলৰ প্ৰতি আমি কিয় যুদ্ধ নকৰি অহিংসা পথ বাছি ল'ব লগা আছিল এনেকুৱা বহুতো ৰিজন আছিল মহাত্মা গান্ধীক হত্যা কৰাৰ কাৰণ তো আজি আমি বেছি কথা আলোচনা কৰি এইখিনিয়ে সৰু চাই এটা আলোচনা কৰি আজিৰ ভিডিঅ' মই সমাপ্ত কৰিছোঁ আৰু যদি মহাত্মা গান্ধীৰ সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰক মই সম্পূৰ্ণ ভিডিঅ' দিবলৈ যত্ন কৰিম